পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকললৈ মোৰ প্ৰণাম যাচিছোঁ আৰু ইয়াত আমাৰ জমায়েত হোৱাৰ কাৰণটো হ'ল আমি ইউপিপিএলৰ কৰ্মী, ইউপিপিএল দলৰে মানুহ। আজি বিগত বহুদিন ধৰি আমি ইউপিপিএল কৰি আছোঁ। ইয়াতে যিমান মানুহ থিয় দি আছে ইউপিপিএলে আছে। কোনো সংগতিৰে আমি গম পাইছোঁ আমাৰ প্ৰাৰ্থী গুণেশ্বৰ স্বৰকাৰে অলৰেডি ইয়াতে প্ৰক্ষেপ কৰা হৈছিল, কিন্তু কোনো কাৰণতে তেওঁৰ নামটো আজি পিছুৱাই গৈছে। কিন্তু আমি এইটো বিশ্বাসত লোৱা নাই। কিন্তু আমাৰ কথা হ'ল বিজনেছ চুপাৰভাইজাৰ সমষ্টিত আমাৰ ইউপিপিএলে যিমান ইয়াতে মানুহ আছে সকলোৰে কথা, মোৰো অকলৰে কথা নহয়। আমি এইটো যে কাৰ্যসূচী লৈছোঁ আজি, এইটো কণ্টিনিউ চলি থাকিব 6 তাৰিখ পৰ্যন্ত। যদি বিজনেছ চুপাৰভাইজাৰ সমষ্টিৰ প্ৰাৰ্থী আমালোকৰ পচন্দমতে প্ৰাৰ্থিত্ব ঘোষণা কৰা নহয়, তেতিয়া আমি অহাকালিৰ পৰা হাজাৰ হাজাৰ ইউপিপিএল কৰ্মী ইউপিপিএল ত্যাগ কৰাৰ এটা সিদ্ধান্ত লৈছোঁ। গতিকে আমি কম, আমাৰ চিফ ছাৰ প্ৰমোদ ডাঙৰীয়া মহাশয়ৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ থাকিব, কমচে কম চুপাৰভাইজাৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ কাৰণে অলপ ভালদৰে যাতে চিন্তা চৰ্চা কৰে আৰু বেলেগ ধৰণৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি যাতে অন্যায় নকৰে। আৰু যদি তেওঁলোকে অন্যায় কৰে এইটো ফলশ্ৰুতি 26 তাৰিখত দেখা পাব। আমি অহাকালি আৰু 2 আৰু 3 নম্বৰ ৱাৰ্ডত কৰিম। আজি টাউনৰ 1 নম্বৰ ৱাৰ্ডত কৰিলোঁ। আমি ইয়াতে 5জন ৱাৰ্ড কমিশ্যনাৰ আছোঁ ইউপিপিএলৰ। আমি আজি 1 নম্বৰ ৱাৰ্ডত কৰিলোঁ, অহাকালি 2 আৰু 3 কৰিম, পৰহি 4 কৰিম। তাৰপিছত কণ্টিনিউ আমাৰ প্ৰাইমেৰীবিলাকতো এই কাৰ্যসূচী চলি থাকিব। এইটো আমি প্ৰমোদ বড়ো ছাৰক জনাই দিলোঁ আপোনালোকৰ মাধ্যমেৰে। ধন্যবাদ, নমস্কাৰ। আৰু আমি চুপাৰভাইজাৰৰ আমাৰ মনোনীত প্ৰাৰ্থী যদি নহয়, আমি চুপাৰভাইজাৰৰ সকলো মহিলা বা উভয় পুৰুষে আমি মানে আমাৰ ইউপিপিএল দল ত্যাগ কৰিম বুলি অলৰেডি আমি সিদ্ধান্ত লৈছোঁ। আৰু আমাৰ মনোনীত প্ৰাৰ্থী গুণেশ্বৰ গোহাৰি। আমাৰ হাইকমাণ্ডৰ ওচৰত এটাই আমাৰ অনুৰোধ যে অলপ ভাবি চিন্তি প্ৰাৰ্থী ঘোষণা কৰিব লাগে। এইটোৱে আমাৰ মেছেজ। প্ৰাৰ্থিত্ব নিদিলে আমি চুপাৰভাইজাৰৰ যিমান আমি কাৰ্যকৰ্তা আছোঁ সকলোৱে আমি দল ত্যাগ কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ অলৰেডি।